এপিএসসিত ওলাইছে চাকৰি কাইলৈৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ত চাকৰিৰ বাবে কেনেকৈ কৰিব আবেদন চাওক সবিশেষ এপিএসসিত ওলাইছে চাকৰি কাইলৈৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া কেনেকৈ কৰিব আবেদন চাওক বিস্তাৰিত অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ আবেদনৰ অন্তিম তাৰিখ 9 অক্টোবৰ 2025 আবেদনৰ মাচুল পৰিশোধৰ অন্তিম দিন 11 অক্টোবৰ 2025 প্ৰাৰ্থীসকলৰ ভাৰতীয় নাগৰিক আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আবেদনকাৰীৰ পিআৰচি থকাটো বাধ্যতামূলক শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক ন্যূনতম অষ্টম শ্ৰেণীৰ উত্তীৰ্ণ কৰিব লাগিব আবেদনকাৰীয়ে পৰৱৰ্তী খবৰ কোন হ'ব দেশৰ 14 সংখ্যক উপৰাষ্ট্ৰপতি আজি দেশৰ উপৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন সন্ধিয়ালৈ দেশে লাভ কৰিব নতুন ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণন নে ৰেড্ডি কোন হ'ব দেশৰ 14 সংখ্যক উপৰাষ্ট্ৰপতি আজি দেশৰ উপৰাষ্ট্ৰপতি পদৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন এনডিএৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণন আৰু ইণ্ডিয়া ব্লকৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডি এনডিএৰ 434 সাংসদৰ বিপৰীতে বিৰোধীৰ শক্তি 326 সাংসদ পুৱা 10 বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ সন্ধিয়া হ'ব ভোট গণনা পাঞ্জাব হিমাচললৈ যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে দিব ভোট বিজেডি আৰু বিআৰএছ সংসদে আজি বিৰত থাকিব ভোট গণনাৰ পৰা দুয়ো দলৰ ভোট বৰ্জনৰ পিছত মুঠ ভোটাৰৰ সংখ্যা 781 পৰা 770লৈ হ্ৰাস জয়ী হ'বৰ বাবে এজন প্ৰাৰ্থীয়ে লাভ কৰিব লাগিব 386টা ভোট ৰাধাকৃষ্ণন নে ৰেড্ডি কোন হ'ব দেশৰ 14 সংখ্যক উপৰাষ্ট্ৰপতি পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়কৰ ঘনিষ্ঠ হলেহে লাভ কৰে নেকি ঠিকা 3 সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰি উচ্চতম ন্যায়ালয়ৰ জাননী চাওক গুৰুত্বপূৰ্ণ খবৰ বিজেপি শাসিত ৰাজ্যত মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়কৰ ঘনিষ্ঠ হলেহে লাভ কৰে নেকি ঠিকা বিজেপি শাসিত ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আহিছে গুৰুতৰ অভিযোগ এগৰাকী বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আত্মীয়ক ঠিকা দিয়াৰ অভিযোগ কেন্দ্ৰৰ পৰা 3 সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰি জাননী প্ৰেৰণ উচ্চতম ন্যায়ালয়ৰ ৰাজ্যখনৰ সকলো চৰকাৰী ঠিকা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যক দিয়াৰ অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিৰুদ্ধে আত্মীয়ক ঠিকা দিয়াৰ অভিযোগ জনস্বাৰ্থৰ গোচৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ৰ স্পষ্ট মন্তব্য কাৰিকৰী কাৰণত পলম কৰা সহ্য কৰা নহ'ব সমগ্ৰ বিষয়টো জনসাধাৰণ আস্থা আৰু জবাবদিহিৰ ওপৰত জড়িত মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যক্তিগত কোম্পানীৰ দ্বাৰা অৰুণাচল প্ৰদেশ চলাই আছে সেভমন ৰিজিয়ন ফেডাৰেশ্যন স্বেচ্ছাসেৱী অৰুণাচল সেনাই দিছিল এই অভিযোগ ৰাজ্যৰ সকলো চৰকাৰী ঠিকা মুখ্যমন্ত্ৰীৰ আত্মীয়ক দিয়া বুলি কৰিছিল অভিযোগ আবেদনকাৰীৰ হৈ উচ্চতম ন্যায়ালয়ত যুক্তি আগবঢ়াইছে অধিবক্তা প্ৰশান্ত ভূষণে অভিযোগ সন্দৰ্ভত গৃহ মন্ত্ৰালয় বিত্ত মন্ত্ৰালয়ত দাখিল কৰিব লাগিব বিতং শপতনামা ইতিমধ্যে এছচিৰ নিৰ্দেশক উল্লেখ কৰি ৰাজ্য চৰকাৰে দাখিল কৰিছে শপতনামা কিন্তু এই পৰ্যন্ত নিৰ্দেশক উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা নাই শপতনামা পৰৱৰ্তী খবৰ বীৰ লাচিত সেনালৈ পুনৰ উভতিল শৃংখল চলিহা এমাহৰ বিশ্ৰাম সামৰি আজিৰে পৰা আকৌ আৰম্ভ হ'ল শৃংখলৰ গৰ্জন ভুলকুটিৰে জীৱন পৰিচালিত বুলি মন্তব্য ৰুণ্টু পানী ফুকনৰ চাওক সবিশেষ বীৰ লাচিত সেনালৈ পুনৰ উভতিল শৃংখল চলিহা এমাহৰ বিশ্ৰাম সামৰি আজিৰে পৰা আকৌ আৰম্ভ হ'ল শৃংখল আজিৰে পৰা বীৰ লাচিত সেনাৰ সাংগঠনিক কাম কাজ আগুৱাই নিব শৃংখলে বীৰ লাচিত সেনাৰ নেতা ৰুণ্টু পানী ফুকনে সামাজিক মাধ্যমত কৰিলে ঘোষণা শিৱসাগৰৰ নাগৰিক সভাৰ পিছতে শৃংখলক দিয়া হৈছিল সাময়িক বিশ্ৰাম শৃংখলৰ উপস্থিতিত শিৱসাগৰৰ নাগৰিক সভাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি ফুলকুটিৰে জীৱন পৰিচালিত বুলি মন্তব্য ৰুণ্টু পানী ফুকনৰ পৰৱৰ্তী খবৰ অৱশেষত নৱপ্ৰজন্মৰ বিপ্লৱত সেৱা মানিবলৈ বাধ্য হ'ল নেপাল চৰকাৰ নিষিদ্ধ নহয় ছ'চিয়েল মিডিয়া প্ৰতিবাদকাৰীৰ ওচৰত শিৰনত কৰি পদত্যাগ কৰিলে নেপালৰ গৃহমন্ত্ৰী চাওক সবিশেষ বিহাল প্ৰতিবাদৰ পিছত সেৱা মানিবলৈ বাধ্য হ'ল নেপাল চৰকাৰ নেপালত আঁতৰিল ছ'চিয়েল মিডিয়াৰ ওপৰত থকা প্ৰতিবন্ধকতা নিষিদ্ধ নহয় ফেচবুক ইউটিউবকে ধৰি 26টাকৈ ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম নৱপ্ৰজন্মৰ বিপ্লৱত নিষিদ্ধকৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিলে চৰকাৰে প্ৰতিবাদকাৰীৰ ওচৰত শিৰনত কৰি পদত্যাগ কৰিলে নেপালৰ গৃহমন্ত্ৰী
নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিলে গৃহমন্ত্ৰী ৰমেশ লেখকে। সোমবাৰে সংসদ ভৱনৰ সন্মুখত হৈছিল যুৱ সমাজৰ নেতৃত্বত গণ আন্দোলন। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে চলাইছিল গুলীচালনা। সেনা নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষণত প্ৰাণ হেৰুৱাইছিল 19জনকৈ প্ৰতিবাদকাৰীয়ে। চৰকাৰৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ পিছত আন্দোলন স্থগিত ৰাখিবলৈ আহ্বান। চৰকাৰৰ ভিতৰে বাহিৰে চলা বিক্ষোভৰ বাবে সিদ্ধান্ত সলনি প্ৰধানমন্ত্ৰী অলিৰ। বিহাল প্ৰতিবাদৰ পিছত সেও মানিবলৈ বাধ্য হ'ল নেপাল চৰকাৰ।